ৰান্ধনী আমাৰ মৰ্নিং আমাৰ ধুনু এতিয়া উঠিল ন স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ সকলোৱে ভালে আছে আমিও ভালে আছোঁ বাৰু আৰু আজি হৈছে মাৰ্চৰ 1 তাৰিখ আৰু আজি হৈছে শিৱৰাত্ৰি আৰু আজি 6টা বজাতে উঠিলোঁ উঠি গা পা ধুই ভাত বহালোঁ আজি স্কুল আছে বাবাৰ এক্সাম হৈ আছে তাৰপিছত ৰাতিপুৱা উঠিলোঁ 6টা বজাত উঠি গা চা ধুই ভাত চাত মোৰ হ'ল এতিয়া 7টামান বাজিলে এতিয়া মাইনা উঠিল আৰু মাইনা ৰাতিপুৱাই উঠি চাইকেল চলায় নতুনকৈ এখন চাইকেল আনি দিছোঁ চাইকেলখন চলাব এতিয়া নোমা চাইকেল চলাব না তুমি আৰু আজি দিনটোত কি কৰোঁ আপোনালোকক দেখাই যাম আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু আজি নামো আছে আমাৰ নামত যাম আৰু আজি দিনটোত কি কৰোঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বুলি আমাৰ মাইনাৰ চাইকেল নিউ চাইকেল নোমা তুমি চলাবা না চাইকেলখন উঠাই দিঙা দি তাই জানা নাই প্ৰথম মাৰি দি বল দি মা পাঁচটা এইটো এনেকৈ ধৰবি হা নতুনকৈ তাই তথাপি জানিছ অলপমান জানছে নাজানা নহয় আমাৰ ধুনু না হাই আমাৰ ধুনু চাইকেল চলাই আছে না জানছা ন মা হাই গুড মৰ্নিং চাইকেল কি তোমাৰ এইটো কাৰ চাইকেল হা গৰু খাইছে তাৰ চাইকেলখন বোলে গৰুৱে খাইছে মানে গৰুটো শুনি আছিল যে ওচৰত যোৱাতে গৰুৱে খাইছে বোলে কৈ আছে গৰুৱে খাইছে ও বাপৰে মুচি দিও গৰুটো খাইছে কাৰণে মুচি দিব লাগে ভাত খাব দিলোঁ আৰু এতিয়া মই বিচনা পাতি তোলাই নাই ডাইৰেক্ট উঠি গা চা ধুলোঁ গা চা ধুই ভাত বনালোঁ আৰু ভাত খাব দি এতিয়া বিচনা পাতি তুলিম আৰু ঘৰ চৰবিলাক সাৰিম ৰাতিপুৱা বহুত খৰধৰ হয় মোৰ সেইকাৰণে ৰাতিপুৱা প্ৰথমতে ভাতে বনোৱাৰ আগত কাৰণ ইহঁতৰ দেৰি হয় এতিয়া মই লাহে লাহে ঘৰৰ কামখিনি কৰি থাকিম আৰু এয়া বিচনা উঠাই আছোঁ আৰু এতিয়া কাম বন শেষ আৰু এতিয়া মই নামত যাব ওলাই আছোঁ আৰু মুখৰ মেকআপখিনি হ'ল মেকআপ মানে একো নাই অলপমান লিপষ্টিক লৈছোঁ আৰু ফটা ল'ম সেন্দুৰ ল'ম আৰু চুলিখিনি চুচিব আছে অলপ ইফালে কাপোৰ ওলালোঁ এয়া নিজৰ কাপোৰ পিন্ধিম আৰু পিন্ধি কেনে আপোনালোকক আৰু এতিয়া ৰেডি হ'লোঁ আৰু এয়া দেখিছে কাপোৰযোৰ পিন্ধি কেনে ৰেডি হ'লোঁ আৰু চুলিখিনি এনেকৈ চেলাই গুঠি লৈছোঁ আৰু এতিয়া যাওঁ আৰু গৈ পিনে আপোনালোকক লগ পাই আছোঁ আৰু আমি গৈ আছোঁ এতিয়া আৰু এনেকৈ বাৰী দি গৈ আছোঁ এয়া হৈছে বৌ আমাৰ ঘৰৰ ওচৰৰে বৌ এজনী আমি দুইজনে গৈ আছোঁ আৰু এতিয়া আমি আহি পালোঁ আৰু এয়া এতিয়া নাম ধৰিম আৰু মোৰ মুখখন দেখুওৱা নাই কাৰণ ময়ে নাগাৰা ময়ে বজাওঁ তাৰ কাৰণে ময়ে ভিডিঅ' কৰিলোঁ আৰু নাগাৰা বজোৱাৰ সময়ত মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ কোনে কৰি দিব মই অকলে যিহেতু বজাই কেনে অকণমান ভিডিঅ' কৰিছোঁ আপোনালোকৰ বাবে আৰু এয়া গান গাই আছে দেখিছে আৰু আমাৰ গাঁৱতে হয় এঘৰত আমাৰ নিমন্ত্ৰণ আছিল আৰু তাতে আহিছোঁ আৰু এতিয়া নাম শেষ হ'ল আৰু আমি প্ৰসাদ খাই আছোঁ এনেকৈ প্ৰসাদ খাই আছোঁ আৰু প্ৰসাদ খোৱা হোৱাৰ পিছত আমাক এনেকৈ খিচাৰি খোৱালে আৰু এয়া চাওকচোন সকলোখিনিকে দেখাই দিছোঁ এবাৰ আৰু বহুত টেষ্টি হৈছিলে খিচাৰিখিনি এয়া দেখিছে আপোনালোকে বহুত টেষ্টি হৈছিলে আৰু এতিয়া খাই আছোঁ ময়ো আমি নাম গাই আহিলোঁ
আৰু এয়া নাগাৰা লৈছোঁ ইফালে পথাৰত একদম মানুহৰ বাৰী দি আহি আছোঁ এইফালে আছে পুখুৰী আৰু ঘৰৰ পৰা আমাৰ খিচুৰি খাই আহিলোঁ আহি পালোঁ এয়া প্ৰসাদ লৈ আহিছোঁ ৰুমালত বান্ধি অ ধুনু তুমি কান্দছা নেকি হা তুমি কান্দছা নেকি বুট খাইছা মাইনাক থৈ গৈছোঁ বেচেৰিটোক এইয়া মাইনা আমাৰ ধুনু কৈছা হাই দিচোন কান্দছা নেকি এতিয়া কাপোৰখিনি চেঞ্জ কৰোঁ প্ৰথমতে ভৰি হাত ধুই আহোঁ আৰু ৰান্ধনী আমাৰ এখেতে আজি ৰান্ধনী এয়া চাওক কি ভাজা কাটি আছে ইফালে দালি বহাইছে নাই ইফালে আমাৰ এইখিনি এতিয়া কাপোৰ চেঞ্জ কৰোঁ আৰু গধূলি যাম মেলা চাব আপোনালোকক দেখাম আমাৰ বকতে মানে মেলা হয় লেপকুচি বুলি কয় বকত ডাঙৰকৈ পূজা হয় তাতে মেলাও হয় আৰু গধূলি মেলা চাব যাম এতিয়া কাপোৰ খোলোঁ আৰু অকণমান ৰেষ্ট লওঁ ঠিক আছে তেনেহ'লে একেবাৰে গধূলি লগ পাইছোঁ আৰু আমি এতিয়া ওলালোঁ আন্ধাৰ হ'ল এয়া দেখিছে আন্ধাৰ মুখবিলাক দেখা নাযায় আন্ধাৰ আৰু আমি আহি পালোঁ এয়া মেলাত আহি পালোঁ এতিয়া আৰু এইয়া মন্দিৰটো অকণমান দেখাইছোঁ আপোনালোকক আৰু বহুত ডাঙৰ মন্দিৰ হয় আৰু দিনত বহুত মানুহ হৈছিলে কিন্তু আমি দিনত আহিব সময় নাপালোঁ কাৰণে ৰাতি এপাক আহিলোঁ আৰু এয়া মন্দিৰৰ ভিতৰ সৈতে আপোনালোকক অকণমান দেখাইছোঁ বকৰ হাই ৰোডৰ কাষতে হয় আপোনালোকে আহিলে দেখা পাব আৰু এয়া পৰিৱেশটো দেখাইছোঁ অকণমান আপোনালোকক আৰু এতিয়া আমি সেয়া কৰা হ'ল আৰু এতিয়া মেলা ঘূৰি আছোঁ এয়া আৰু আমি যেতিয়া আহিছিলোঁ দোকানবিলাক উঠাই আছিলে আৰু এতিয়া জিলেপি লৈ আছোঁ জিলেপি জানেই মোৰ প্ৰিয় আৰু জিলেপি এয়া গৰম জিলেপি পূজাত মানুহে নাই আমি যাই দেখা পাওঁ বেছি মানুহ নাই আৰু কিবা হ'ব ৰাতি আৰু দোকান বাহাৰবিলাক উঠায়ে আছিলে আৰু আমি অকণমান ঘূৰি কেনে আহিলোঁ এতিয়া অলপ টাইমহে থাকিলোঁ বেছি টাইম নাথাকিলোঁ দিনত যাব নোৱাৰিলোঁ কাৰণে ৰাতিয়ে গ'লোঁ এইয়া মাইনা চাব আহিছে ন পূজা চাই কেনে লাগছে পূজা চাই তোমাৰ ভাল লাগছে ন আৰু মাইনা কিবা কিবি কিনছে দেখাই আছোঁ আপোনালোকক এইটো কি আনিছে চাওকচোন কি মা এইটো কি বস্তু এইটো কি হয় হা এইটো কি চকু আৰু নজ আমাৰ মাইনাৰ পুতলা চাওঁ না এইয়া মাইনা এইটো কিনিছে তাৰপিছত আৰু এইটো কি মা এইটো আৰু এইটো মাইনাৰ এইটো টমাটৰ কিনছে এইটো আৰু মই এখন বেগ ল'লোঁ এয়া কেতিয়াবা বজাৰত গ'লে এনেকৈ ল'ম ভাল লাগিল প্ৰিণ্টটো ভাল লাগিল সেইকাৰণে লৈ আহিলোঁ দামটো বেছি নহয় 100 টকা লৈছে আৰু মই বেগ ল'লোঁ আৰু ইয়াতে জিলাপি আছে জিলাপি আৰু এতিয়া খাই আছোঁ জিলাপি সেয়া পূজাৰ জিলাপি আৰু মোৰ বহুত প্ৰিয় হয় আৰু পূজাত গ'লে মই জিলাপি লৈ নাথাকে কেতিয়া নাথাকোঁ বেলেগ বস্তু যদিও পাহৰোঁ জিলাপি নাপাহৰোঁ আৰু এতিয়া জিলাপি খাই আছোঁ আৰু ইহঁতক বাবা আৰু মাইনাক গাখীৰ মুড়ি দিলোঁ এখেতে গাখীৰ খালে আৰু মই জিলাপি খাই আছোঁ 3খানমান খালোঁ আৰু এইখন লাষ্ট আৰু আপোনালোকে জিলাপি খাই কেনে পায় জনাবচোন মোৰ কিন্তু বহুত প্ৰিয় মই বহুত ভাল পাওঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰোঁ ৰাতি এনেই নিৰামিষকৈ অকণমান ভাত বনাম আৰু খাম এখেতে বোলে ভাত নাখায় মাইনাক খুৱাব লাগিব দিনত বেছি ভাত নাখালে তাই সেইকাৰণে মাইনাৰ কাৰণে বনাম অকণমান আৰু ময়ো খাম ময়ো খিচিৰি খাইছোঁ দিনত আৰু ভাতে খোৱা নাই সেইকাৰণে অকণমান ভাত খাই টোপনি মাৰিম আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰোঁ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু আপুনি যদি মোৰ চেনেলত আজি পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেলটো দবাই অল কৰি ল'ব তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পোনপ্ৰথমে পাই যাব ঠিক আছে তেনেহ'লে আজিলৈ আহিছোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই